হিন্দু ধৰ্ম থকা অনুসৰি মতে ভগৱান ব্ৰহ্মাই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল আৰু ইয়াক গঢ় দিছিলে বিশ্বকৰ্মাই। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি মতে কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেইকাৰণে জগতৰ খনিকৰ বিশ্বকৰ্মাৰ জন্মদিনৰ দিনটোতেই বিশ্বকৰ্মা পূজা হিচাপে পালন কৰা হয়। বিশ্বকৰ্মা পূজা ভাৰতৰ কৰ্ণাটক, উৰিষ্যা, অসম, ত্ৰিপুৰা, পশ্চিম বংগ আদি ৰাজ্যত পালন কৰা দেখা যায়। বিশ্বকৰ্মা পূজাৰ দিনাখন মানুহে নিজৰ ঘৰৰ লোৰ সামগ্ৰী, গাড়ী মটৰ চাফ চিকুণ কৰি সেন্দুৰৰ ফুট, মালা আদি পিন্ধাই খুব সুন্দৰকৈ পূজা কৰে আৰু লগতে তেওঁলোকৰ নিজৰ ব্যৱসায়, কল কাৰখানা, প্ৰতিষ্ঠান আদি চাফ চিকুণ কৰি সুন্দৰভাৱে বিশ্বকৰ্মা পূজা পালন কৰা দেখা যায়। বিশ্বকৰ্মা পূজা ভাৰতত দুটা ভিন্ন ৰূপত পালন কৰা হয়। উত্তৰ ভাৰতৰ ৰাজহংস বাহন হিচাপে থকা বুঢ়া বিশ্বকৰ্মাক পূজা কৰা হয়। আনহাতে পূব ভাৰতত তথা অসমত হাতী বাহন হিচাপে থকা ডেকা বিশ্বকৰ্মাক পূজা কৰা হয়। বিশ্বকৰ্মা পূজাৰ পিছদিনা বিশ্বকৰ্মাৰ প্ৰতিমা বিসৰ্জন কৰা হয়। আৰু আমি যিয়ে পূজা নকৰোঁ কিয় সদায় মনত শ্ৰদ্ধা ভাৱ লৈ পূজাখন কৰিব লাগে, তেতিয়াহে আমাৰ পূজাখন সফল হয়। আৰু মই মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ বিষয়ে জ্ঞাত কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু যদি মোৰ ইয়াতে কিবা ভুল হৈছে আপোনালোকে যেন মোক শুধৰাই দিয়ে। আৰু আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।